নমস্কাৰ। কবিতাৰ শিৰোনাম পকা ধানৰ আলিবোৰ। কবিতাৰ কথা ধৃতিস্মিতা বৈশ্য। কবিতা আবৃত্তি প্ৰীতি কলিতা। পকা ধানৰ আলিবোৰৰ মাজে মাজে ভুমুকিয়াই যাওঁ মই। শীতত জঠৰ হৈ পৰা মোৰ সমীপৰ পৃথিৱীখনত বিচাৰি ফুৰো জীৱনৰ আবাসন। আলিবোৰত প্ৰাণ আছিল, আলিবোৰত ৰং আছিল, আৰু আজি দাৱনিৰ খোজৰ পৰশ বিচাৰি আলিবোৰে ধৰ্ণা দিয়ে। নামহীন বতাহে উত্তাল কৰা আলিবোৰত এতিয়া পলিটিক্সৰ জুয়ে উন্মনা কৰে। ৰ'দৰ বিচাৰি ফুৰা পকা ধানৰ উন্মাদ শিপাবোৰক আৰু উন্মনা কৰে। একতাৰ আকাশখনৰ তলত নিজকে ভূমিৰ পৰা বিচ্ছিন্ন কৰিব খুজি সাৰি যোৱা পতংগবোৰক। স্বাধীনতাৰ ৰ'দত বহি পৰাধীন বৰষুণ জাকক আলিঙ্গন কৰি ধূসৰ স্মৃতিক হাত বাউলি দি পকা ধানবোৰ ক্ৰমশ অভিসন্ধিত যায়। সময় এতিয়া মাথো অপেক্ষা। পকা ধানৰ আলিবোৰ এদিন স্মাৰক হৈ পৰিব। প্ৰেম আৰু ভাতৃত্ববোধৰ মাথো অপেক্ষা।